কি হয় ইমান হাল্লা কিয় তোমাৰ মেমৰ লগত বিয়াৰ পিৰিতত বহিছো পিৰিতত বহি তিনিটা কবলৰ ভিতৰত দুটা কবল কৰি পেলাইছো আৰু এটা কবল কমেই এতিয়া লগে লগে এজনী ষ্টুডেণ্টে ফোন মাৰিছে ছাৰ আমালোকৰ ফিজিক্স যাওঁ লগে লগে মই জাম মাৰি থিয় হৈছোঁ ঠিক তেতিয়াই তোমাৰ মেম চিঞৰি চিঞৰি কান্দি কান্দি কৈ আছে তুমি মোক বিয়া নকৰিবা লগে লগে তোমাৰ মেমক কৈ দিছোঁ মৰি যোৱা এইবিলাক মই নাচাওঁ কাৰণ ষ্টুডেণ্টতকৈ তুমি ডাঙৰ নহয় এই কথা কৈ পেলাই আহিবলৈ ধৰিছোঁ ঠিক তেতিয়াই তোমাৰ মেম মোৰ ভৰি ধৰিছে আৰু কৈ আছে মোক তোমাক যাবলৈ নিদিম তোমাক যাবলৈ লগে লগে তোমাৰ মেমক গলাত ধৰি তালা মাৰি থৈ পেলাই তোমালোকৰ ওচৰত আহিছোঁ আহি তোমালোকক সকলো ডাউট ক্লিয়াৰ কৰি দিছোঁ তথাপিও তোমালোকে খাতাত 0 পোৱা 1 পোৱা এইবিলাক কি তোমালোকৰ এনেকুৱা মাৰ্ক দেখি মোৰ মূৰৰ চুলি থিয় হৈ পেলাই একেবাৰে কুতুব মিনাৰ সৃষ্টি হৈ গৈছে তোমালোকৰ এনেকুৱা মাৰ্ক দেখি মোৰ মূৰৰ চুলি থিয় হৈ পেলাই একেবাৰে কুতুব মিনাৰ সৃষ্টি হৈ গৈছে এই কুতুব মিনাৰ দেখিবলৈ মংগল গ্ৰহৰ পৰা সাংবাদিক আহি মোক নিজে সোণৰ গামোচা আৰু 2 কোটি টকা দিছে তথাপিও মই শান্তিত নাই কিয় কাৰণ তোমালোকে ভাল মাৰ্ক পোৱা নাই তোমালোকৰ প্ৰগ্ৰেছ 0 ডেভেলপ হোৱা নাই সেইকাৰণে মই ইমান কষ্ট কৰি বিয়া বাদ দি পেলাই অকল তোমালোককে সোমাই দিছোঁ তথাপিও তোমালোকে সময়ৰ দাম নিদিলা এটা কথা সদায় মনত ৰাখিবা মই বিয়া কৰা বাদ দি পেলাই তোমালোকক সোমাই দিছোঁ তাৰপিছতো তোমালোকে খাতাত 0 পোৱা যি কথা মোৰ কলিজাত লাথি মাৰি মোক নদীত পেলাই দিয়ে একেই কথাটো সদায় মনত এইবাৰ যদি তোমালোকক খাতাত 0 পোৱা তোমাক আৰু পঢ়িব নালাগে পথাৰত গৈ পেলাই চিট ফিটাং দি শুই পেলাই বিৰটা টানিবা আৰু ঘেউ ঘেউ কৰি কান্দিবা চিট ফিটাং দি শুই পেলাই বিৰটা টানিবা আৰু ঘেউ ঘেউ কৰি কান্দিবা কথাবোৰ মনোযোগ কৰি শুনিবা অকল শুনিলেই নহ'ব শুনি পেলাই এপ্লাই কৰিবলৈ চেষ্টা কৰিবা প্লিজ